যোৱা পৰহি মই আশীৰ্বাদ কৰি আহিছোঁ। এইবাৰ এক নতুন নিয়ম কৰিছে যে আমি তাৰ পৰা গাড়ীৰে আমি শোভাযাত্ৰা কৰি আহিব নোৱাৰোঁ আৰু সেইকাৰণে আমি আজি ঐতিহ্যমণ্ডিত পৰা আমি পদব্ৰজে আমি যাবলৈ ওলাইছোঁ আৰু সকলো নিয়ম মানি আজি আমি ইয়াত নমিনেশ্যন দিবলৈ গৈছোঁ। আজি নমিনেশ্যনত আমাৰ নগাঁৱৰ আমাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 5টা সমষ্টিৰ আমি নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিম। 5টা সমষ্টিত এটাত আমাৰ মহাজোঁটৰ এজন প্ৰাৰ্থীয়ে কৰিব আৰু 4টা সমষ্টিত বিশেষকৈ ভটদ্ৰৱা চামগুৰি আমাৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে আজি নগাঁৱত মনোনয়ন দিব আৰু ঠিক একেদৰে কলিয়াবৰত প্ৰশান্ত শইকীয়া প্ৰফেচাৰে আমাৰ মনোনয়ন দিব। কলিয়াবৰ মহকুমাত তেখেতে মনোনয়ন পত্ৰত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া সংসদ তেওঁ উপস্থিত থাকিব। আমাৰ আজি ইয়াত আপোনালোকে দেখিছে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সম্পাদক শাকিল আহমেদ ডাঙৰীয়া আহিছে। ৰিপুণ বৰা ডাঙৰীয়া হেলিকপ্টাৰৰ অনুমতিৰ কাৰণে ৰখি আছে, তেওঁ আহি আছে। সংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াও ইয়ালৈ আহি আছে আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াও ইয়ালৈ পদাৰ্পণ নামতে কৰিব। আজি আমি ইয়াত নমিনেশ্যন দিম। মই ৰকিবুল হুছেইনে আৰু বিধায়ক আমাৰ বৰ্তমানৰ ৰূপহী সমষ্টিৰ পৰা নুৰহুদা ডাঙৰীয়াই পৰা যিগৰাকী আমাৰ মহিলাক ইয়াত প্ৰক্ষেপ কৰা হৈছে তেওঁৰ এটা কংগ্ৰেছ পৰিয়ালৰ বোৱাৰী, কংগ্ৰেছ পৰিয়ালৰ জীয়ৰী। তেওঁৰ দেউতাক আমাৰ এজন শ্ৰদ্ধেয় কংগ্ৰেছৰ নেতা আছিল, বিধায়ক আছিল। বহু বেয়া সময়ত যেতিয়া এটা কংগ্ৰেছ কৰিবলৈ বহুতে অনিশা কৰিছিল, সেই সময়ত তেওঁ পিতৃয়ে কংগ্ৰেছ কৰি কংগ্ৰেছৰ পতাকা তেওঁ লৈ নগাঁও জিলা কংগ্ৰেছটো শক্তিশালী কৰিছিল। ঠিক একেদৰে তেখেতৰ শহুৰ খ্যাতনামা আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰা তেখেতৰ বোৱাৰী। গতিকে এইসকলে আমি সকলোৰে আশীৰ্বাদ লৈ, সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ লৈ আমি আজি জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ, সৰুসকলৰ মৰম লৈ আজি আমি মনোনয়ন পত্ৰ দিবলৈ আজি গৈ আছোঁ। মনোনয়ন পত্ৰ দিবলৈ আজিকালি ক'ভিড প্ৰট'কলৰ কাৰণে যিখিনি নিয়ম আছে সেই নিয়মখিনি আমি মানি চলাৰ কাৰণে সকলোকে কৈছোঁ আৰু সেইকাৰণে আমি বেছি লোক ইয়াত সমাগম হ'বলৈ মনা কৰিছোঁ। যদিও অজস্ৰ লোক আজি ইয়ালৈ আহিছে, যিসকলে আহিছে সেইসকলক আমি ধন্যবাদ জনাইছোঁ, আমি কৃতজ্ঞতা জনাইছোঁ আৰু আমি অনুৰোধ কৰিছোঁ যে আমি যেতিয়া ভিতৰলৈ সোমাম তাত যাতে 3জনৰ ওপৰ মানুহ নোসোমায়, সম্পূৰ্ণৰূপে ক'ভিড প্ৰট'কলৰ যাতে মানি চলে তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। আপোনালোকৰো বিশেষকৈ সাংবাদিক বন্ধুসকলৰ যি মৰম, যি আশীৰ্বাদ আমি পাইছোঁ সেইটো আমি ক'ব লাগিব। কাৰণ এই বিজেপিয়ে সাংবাদিকসকলকো অপমান কৰিবলৈ এৰা নাই। আমাক যেনেকৈ আপোনালোকে বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিব পাৰে, আমি কুৱেশ্যনবিলাকৰ উত্তৰ দিওঁ, কিন্তু বিজেপিৰ মন্ত্ৰীয়ে দেখিছিল যে কোনোবাই তেওঁলোকৰ মনে নিমিলা প্ৰশ্ন কৰাৰ লগে লগে তুমি কোন চেনেলৰ, তোমাৰ মালিক কোন, মই এতিয়াই ফোন কৰিম, এনেধৰণৰ দাবী ধমকি দিয়াৰো আমাৰ পৰিলক্ষিত হৈছে। আজি জনজাতিৰ লোকসকলৰ শিক্ষক এজনক যিদৰে গুৱাহাটীত মাতি নি অপমান কৰিছে, এই কথাবিলাক আজি আমাৰ অসমীয়া কালচাৰ সংস্কৃতিৰ আজি বিৰোধী। জনজাতিৰ লোকসকলৰো আপোনালোকে দেখিলে যে হাগ্ৰামা মহিলাৰীক যেনেদৰে অপমান কৰিলে। আমাৰ আজি চুম ৰংহান তেওঁলোকৰ কাৰ্বি আংলঙৰ এজন যথেষ্ট নেতা মন্ত্ৰী হৈ আছে, সেই মন্ত্ৰী হৈ থকা অৱস্থাতো তেওঁক আজি অপমানবোধ কৰিলে আৰু কংগ্ৰেছত আহি অংশগ্ৰহণ কৰিলে। 6 জনগোষ্ঠীক তেওঁলোকে প্ৰতাৰণা কৰিলে। শেষলৈকে কৈ থাকিলে মন্ত্ৰী গোট আছে, মন্ত্ৰী গোটৰ সভা হ'ব, আমি জনজাতি কৰিম। আজি সেই লোকসকলেও ক্ষোভত জ্বলি পকি উঠিছে। মই উজনিলৈ গৈছিলোঁ, আজি আমাৰ তাত চুতীয়া মানুহখিনিয়ে বহুদিন ৰখিলে, শেষৰ দিনলৈকে ৰখিছে, অধিসূচনালৈকে ৰখিছে, তাৰপিছতো প্ৰতাৰণা কৰিলে। কোচ ৰাজবংশীসকলকে কথাই কওক, মৰাণ, মটক, আহোম লোকসকলক, এই লোকসকলকে আদি কৰি বিভিন্ন যিসকল জনগোষ্ঠীক অপমান কৰিলে সেই লোকসকলো ক্ষোভত জ্বলি পকি আছে। চাহ জনজাতিসকলক তেওঁলোকে প্ৰতাৰণা কৰিলে। চাহ জনজাতিসকলক 351 টকা দৈনিক মজুৰি দিম বুলি ক'লে আৰু এতিয়া নিদিলে আৰু তাৰ ফলশ্ৰুতিত এতিয়া আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই ঠিক কৰিছে যে আমাৰ মহাজোঁটৰ চৰকাৰ হোৱাৰ 30 দিনৰ ভিতৰতে আমি 365 টকা দৈনিক মজুৰি দিয়াৰ কথা আমাৰ ঘোষণা কৰিছে। আৰু আপোনালোকে দেখিছে যে টি গাৰ্ডেনসকলৰ আমি জনজাতিসকলৰ যিটো প্ৰক্ৰিয়া সেইটো তেওঁলোকে কৰিমকৈ নকৰিলে। এবুৰি সমস্যা আজি আমাৰ টি গাৰ্ডেনৰ লোকসকলক আগুৰি ধৰিছে আৰু সেই লোকসকলো আজি ক্ষোভিত হৈছে। গোটেই কথাবিলাক চাই সামগ্ৰিকভাৱে আজি অসমৰ ৰাইজে থিৰাং কৰিছে যে কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব। 101 কংগ্ৰেছে পোৱা কথা আছিল মহাজোঁটে, কিন্তু যিদিনাই আমাৰ হাগ্ৰামা মহিলাৰে মহাজোঁটত অংশগ্ৰহণ কৰিলে, গতিকে তাত আৰু 12টা প্লাছ হ'ব। গতিকে সেই ধৰণৰ চিন্তাধাৰাৰে আজি যেতিয়া গোটেই অসমত কংগ্ৰেছৰ ফালে বতাহ বলিছে, সকলোফালে চৌদিশে আজি কংগ্ৰেছ মহাজোঁট। আপুনি কিমান ভোটৰ ব্যৱধানত বিজয়ী হ'ব বুলি আপুনি নিশ্চিত? সেই অংকবিলাক আমি যাৰ
সময় আছে তেওঁ কৰিব। মোৰ বন্ধুজনৰ এতিয়া বহুত সময় আছে, তেওঁতো ইলেকশ্যনতো বোধহয় নুঠে, তেওঁ কওক। আমাৰতো এতিয়া আপোনাৰ দেখিছোঁ যে মানুহে সকলো ৰাজনীতি শ্ৰেণীৰ মানুহে আমাৰ লগত আহিছে, গতিকে আমি ব্যৱধানততো বহুত ব্যৱধান হ'ব, কিন্তু একেবাৰে সংখ্যাবিলাক আজি যাৰ সময় আছে তেওঁলোকে কৰিব পাৰিব, সেইবিলাক সংখ্যা তেওঁলোকে ক'ব। যিহেতু বিজেপি প্ৰাৰ্থী অনিল শইকীয়া চামগুৰিৰ পৰাই উঠিছে, আপোনাৰ ইয়াত কিবা প্ৰভাৱ পেলাব নেকি? মানে মই এইটোকে বিচাৰিছিলোঁ যে চামগুৰিয়ে প্ৰফুল্ল কুমাৰ মহন্ত তেওঁলোকৰ জোটে প্ৰক্ষেপ কৰিছিল। যিয়ে নহওক এজন ভাল কেণ্ডিডেট দিলে ভাল লাগিলহেঁতেন, কিন্তু যিজনক দিলে শুনিছোঁ ৰূপহী সমষ্টিৰ গটঙাৰ পৰা তেওঁ পঞ্চায়তত উঠিছিল আৰু সেই পঞ্চায়তত সভাপতি হিচাপে 200 ভোট পাইছিল। গতিকে মোৰ বিৰুদ্ধে এজন প্ৰাৰ্থী ভাল নাপালে সেই কথাটোত অলপ দুখ লাগে, যদিও প্ৰক্ৰিয়াতটো আমি তেওঁক অলপ যুঁজিবই লাগিব। আজি আকৌ শুনিলোঁ